আমাৰ এতিয়া গোটেই অসমতে শুনা পাবলৈ গৈছে অকল এটা শব্দ ট্ৰেডিং। হয়তো আপুনিও শুনি পাইছে সেই ট্ৰেডিং শব্দটো। ট্ৰেডিং শব্দটো শুনাৰ পাছত আপোনালোকে হয়তো ভাবিছে ট্ৰেডিং বস্তুটো কি হয় আৰু ট্ৰেডিংটোনো কৰিব পাৰি কেনেকৈ। কিছুমানে হয়তো বহুত টকা প্ৰফিট কৰিছে, আপোনালোকে হয়তো দেখাও পাইছে স্ক্ৰীনশ্বটত দিনটোত ইমান টকা প্ৰফিট কৰিছে, কোনোবাই ইমান টকা লছো কৰিছে। লছটো কিন্তু লুকুৱাই ৰাখে, প্ৰফিটটো কিন্তু দেখুৱাই ৰাখে। মই শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰোঁ, আজি 2 বছৰ ধৰি কণ্টিনিউ ট্ৰেডিং কৰি আছোঁ। লছ মোৰো হয়, কিন্তু মোৰ যিকেইটা এক্সপিৰিয়েঞ্চ আছে আপোনালোকক মই এতিয়া ক'ম বুলি ওলাই আহিছোঁ। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়। আপুনি যদি ইউটিউবত যদি চাইছে এইটো মোৰ প্ৰথম ভিডিঅ', যদি ফেচবুকত যদি চাইছে এইটো মোৰ প্ৰথম ভিডিঅ'। মই অলপ প্ৰথম ভিডিঅ'টো বনাইছোঁ কাৰণে অকণমান মই কনফিউজ, আগতে মই এনেকুৱা কেতিয়াও ভিডিঅ' বনাই পোৱা নাই। কিন্তু মই আগবাঢ়ি আহিছোঁ আপোনালোকক শ্বেয়াৰ মাৰ্কেটখন সহজ ভাষাত আপোনালোকক বুজাই দিয়া। আৰু মই এইটো বিচাৰিছোঁ মোৰ প্ৰত্যেকটো আহিবলগীয়া ভিডিঅ' যাতে আপোনালোকক শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰিবৰ কাৰণে বহুত এটা সহায় কৰি তোলে। শ্বেয়াৰ মাৰ্কেট বুলি ক'লে আমাৰ প্ৰতিজন মানুহে ভয় খায়। হয়তো আপুনিও ভয় খায়, হয়তো ময়ো ভয় খাইছিলোঁ আগতে। এতিয়া মই ভয় নাখাওঁ। কি কাৰণে ভয় নাখাওঁ, মই পানীত সাঁতুৰিব জানো। আপুনি যদি পানীত যদি সাঁতুৰিব নজনাকৈ যদি পানীত যদি আপুনি জঁপিয়াই দিয়ে, আপুনি হয়তো ডুব যাব পানীত। ঠিক তেনেকৈ এখন শ্বেয়াৰ মাৰ্কেট হৈছে, আপুনি শ্বেয়াৰ মাৰ্কেটখনক জানি বুজিহে আপুনি তাতে যাব লাগিব। এতিয়া মই কিছুদিন আগতে 3-4 দিনমানৰ আগতে মই মোৰ দেউতাৰ লগৰ এজন বন্ধুক লগ পাইছিলোঁ। তেওঁ মোক কৈছিলে যে মই শ্বেয়াৰ মাৰ্কেটত ইমান টকা মই লোকচান হ'ল। মই তেওঁক সুধিলোঁ শ্বেয়াৰ মাৰ্কেটখন বিষয়ে আপুনি কিবা এটা জানেনে, তেতিয়া কোনটো কোম্পেনী কি পজিশ্যনত আছে, আমাৰ চেনচেক্স, আমাৰ নিফটি, আমাৰ বেংক নিফটি, সেইবিলাকৰ বিষয়ে কিছুমান কথা জানেনে। তেওঁ কৈছে মইতো এইবোৰ একোৱেই নাজানো। মই তেতিয়া ক'লোঁ আপুনিতো এইটো গেম্বলিং কৰিছে, আপুনি এইটো জুৱা খেলিছে। তেওঁ তেতিয়া ক'লে তই ঠিকেই কৈছ। আমাৰ এতিয়া ভাৰতৰ যিটো ইণ্ডিয়ান ক্ৰিকেট টীম আছে, ক্ৰিকেট টীমটোৱে খেলিবলৈ লোৱা আগতো আমাৰ ফিল্ডখনলৈ গৈ পিনে ফিল্ডখন একবাৰ টেষ্ট কৰি লয়। ফিল্ডখন হয়তো জেকা আছে নেকি, পানী পৰা আছে নেকি, ভিজা আছে নেকি। সেইবিলাক যেতিয়া আমি গোটেই ফিল্ডখনৰ কথা গম পাওঁ, আমাৰ যেতিয়া ইণ্ডিয়ান টীমটোৱে গোটেই ফিল্ডখনৰ কথা গম পায়, তেতিয়াহে সিহঁতি ভালকৈ ৰানটো মাৰিব পাৰিব। ঠিক তেনেকৈ আমি যদি মাৰ্কেটখনৰ কথা যদি কমপ্লিটলি জানি বুজি যদি আমি যদি তাত যদি পইচা যদি লৈ কিবা এটা যদি প্ৰফিট কৰিম বুলি যাওঁ, তেতিয়াহে আমি প্ৰফিটেবল হ'ব পাৰিম। মোৰ কথাটো এতিয়া কি হ'ল, মই কি ক'বলৈ গৈ আছোঁ, বস্তুটো সম্পূৰ্ণ জানি বুজি যদি আমি যদি তাত যদি পইচাটো যদি লৈ যদি তাত প্ৰফিট কৰিম বুলি যাওঁ, সেই বস্তুটো কেতিয়াও আমাৰ গেমলিঙত নপৰে। এতিয়া আমি মেইন টপিকলৈ আহোঁ, শ্বেয়াৰ মাৰ্কেটখন ষ্টাৰ্ট কেনেকৈ হ'ল তাৰ এটা সৰু কনচেপ্ট মই এটা উদাহৰণ দিম। সেই উদাহৰণটোৰ যোগেদি আপোনালোকৰ বুজি পোৱাত বহুত সহায় হ'ব। মোৰ এইটোৱে কাম, আপোনালোকক যাতে মই শ্বেয়াৰ মাৰ্কেটখন একেবাৰে সহজ ভাষাত বুজাই দিব পাৰোঁ, মই সেইটোৱে চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া আমি শ্বেয়াৰ মাৰ্কেটখন একেবাৰে সহজ ভাষাত এটা কনচেপ্ট লৈ আমি বুজিবলৈ চেষ্টা কৰিম। মই ধৰি ল'লোঁ আপোনাৰ এটা ঘৰতে এটা কোম্পেনী আছে। সেই কোম্পেনীটো আপোনাৰ এটা আচাৰ কোম্পেনী আছে, ধৰি ল'লোঁ এটা আপোনাৰ আচাৰ কোম্পেনী আছে। এই কোম্পেনীটো আপোনাৰ গাঁৱত আপোনাৰ যিটো আপোনাৰ এই এৰিয়া আছে, সেই এৰিয়াটোত এটা সুন্দৰকৈ আপোনাৰ বিজনেছটো চলি আছে। ৰাইজে ভাল পাইছে আপোনাৰ যিটো আচাৰ যিটো প্ৰডাক্ট বনাইছে, বহুত ভাল পাইছে। সেই আচাৰ যিটো প্ৰডাক্ট হয়, সেই প্ৰডাক্টটো আপুনি ভাবিছে যে গোটেই মই ডিষ্ট্ৰিক্ট লেভেললৈ লৈ যাম। তেতিয়া কি কৰিব, আপোনাক অলপ ফাণ্ডৰ দৰকাৰ হ'ব, আপোনাক অলপ পইচা দৰকাৰ হ'ব বেছিকৈ। আপুনি ষ্টাৰ্ট কৰিছিলে আপোনাৰ ঘৰৰ ডিপ'জিট পইচা লৈ পিনে, আপোনাৰ পকেটৰ পইচা লৈ পিনে। যেতিয়া আপুনি এটা ডিষ্ট্ৰিক্ট লেভেলত আপুনি যেতিয়া এটা কাম কৰিবলৈ যাব, গোটেই ডিষ্ট্ৰিক্টত আপুনি যেতিয়া বস্তুটো প্ৰডাক্টটো উলিয়াই দিব, তেতিয়া আপোনাক এটা অকণমান বেছিকৈ আপোনাৰ ফাণ্ড দৰকাৰ হ'ব। তেতিয়া আপুনি ক'ত যাব লাগিব, তেতিয়া আপুনি এটা বেংকলৈ যাব লাগিব। বেংকলৈ গৈ পিনে আপোনাৰ যিকেইটা ডকুমেণ্ট আছে, ডকুমেণ্টকেইটা আপুনি ধুনীয়াকৈ জমা কৰিলে। জমা কৰাৰ পাছত বেংকৰ মেনেজাৰে আপোনাক চাব, গোটেই নথিপত্ৰ চাব, বোলে চব অ'কে আছে, তেতিয়া আপোনাক এটা লোন দি দিব। সেই লোনটো আপুনি ধুনীয়াকৈ কিস্তি হিচাপে মাৰিলে। সেইটো আমাৰ এটা ঘৰুৱা, সেইটো এটা চিম্পুল প্ৰচেছ। প্ৰথম ইনিচিয়েল ষ্টেজত যেতিয়া আমাৰ সৰু অৱস্থাত আমাৰ যেতিয়া এটা কোম্পেনী থাকে বা এখন আপোনাৰ দোকান থাকে, তেনেকৈ সেইটো আমাৰ একেবাৰে প্ৰথমতে সৰু এটা প্ৰথম বেছিক ষ্টেপ। আপুনি যেতিয়া বেংকলৈ গৈছিলে, বেংকলৈ যোৱাৰ আগতে আপোনাৰ যিটো আপোনাৰ কোম্পেনী আছিলে, সেই কোম্পেনীটো আপুনি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যনটো প্ৰাইভেট লিমিটেড ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, PVT LTD। আপোনালোকে হয়তো দেখা পাইছে কিছুমান নামৰ পাছত, কিছুমান ডাঙৰ নামৰ কোম্পেনীৰ পাছত প্ৰাইভেট লিমিটেড এনেকৈ এটা দেখিবলৈ পোৱা যায়। এই প্ৰাইভেট লিমিটেডটো যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে এটা বেংকলৈ গৈ লোন দিব আপোনাৰ কোম্পেনীটোৰ, আপোনাৰ চাই মেলি তেনেকৈ লোন দিবলৈ আপুনি কোৱালিফাইড হ'ব।
আপোনাৰ কোম্পানীটো অলৰেডি প্ৰাইভেট লিমিটেডত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপুনি বেংকৰ পৰা কিছু ফাণ্ড পালে আপোনাৰ বিজনেছটো গ্ৰ' কৰিবৰ কাৰণে। তাৰ পাছত আপোনাৰ আৰু আপুনি গোটেই ইণ্ডিয়া লেভেলত আপুনি কোম্পানীটো লৈ যাব বিচাৰিছে, তাৰ কাৰণে আপোনাক বহুত পইচা দৰকাৰ হৈছে। তাৰ কাৰণে আপুনি কোম্পানীটো পাব্লিক লিমিটেড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। পাব্লিক লিমিটেড ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছৰ যিটো পৰ্যায় আছে, সেই পৰ্যায়টোৰ পৰাই আমাৰ শ্বেয়াৰ মাৰ্কেটখনৰ মেইন কনচেপ্টটো ষ্টাৰ্ট হয়। এতিয়া আমি সেই কনচেপ্টটোৰ কাৰণে আমি সোমাই যাওঁ। আপুনি কণ্টিনিউ চাই থাকক। ঠিক আছে, তেতিয়াহ'লে আমি মেইন কনচেপ্টটোলৈ আমি সোমাই যাওঁ। এতিয়া আমি যিমানকেইটা কথা আমি আলোচনা কৰিলোঁ, সেই আলোচনা কৰা কথাকেইটা যদি আপোনালোকে যদি ধুনীয়াকৈ যদি বুজি পাইছে, তেতিয়া বহুতখিনি কথাই বুজি পাইছে। সেই কথাকেইটা বুজি পোৱাৰ পাছত আমি এতিয়া যিকেইটা কথা আমি বুজিবলৈ যাম, সেই বস্তুকেইটা বহুত সহজ হৈ পৰিব। ধৰি ল'লোঁ আপোনাৰ আচাৰ কোম্পানীটোৰ নাম হৈছে এ। আপোনাৰ আচাৰ কোম্পানীটোৰ নাম হৈছে এ। আপোনাৰ আচাৰ কোম্পানীটো প্ৰথমতে আপোনাৰ প্ৰাইভেট লিমিটেড আছিলে, PVT LTD, আৰু আপোনাৰ পাব্লিক লিমিটেডলৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে। পাব্লিক লিমিটেডৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনাৰ যিহেতু এইটো কোম্পানী হয়, কোম্পানীটো আমাৰ ভাৰতত আপোনাৰ কোম্পানীটো বুলি নহয়, যিমানবিলাক কোম্পানী আছে সেই সিমানবিলাক কোম্পানী লিষ্টেড হ'বৰ কাৰণে দুটা আমাৰ এক্সচেঞ্জ অফিচ আছে। এটা এক্সচেঞ্জ অফিচৰ নাম হৈছে NSE, এটা এক্সচেঞ্জৰ অফিচৰ নাম হৈছে NSE, আৰু এটা এক্সচেঞ্জৰ নাম হৈছে BSE, নেশ্যনেল ষ্টক এক্সচেঞ্জ NSE, আৰু BSE বম্বে ষ্টক এক্সচেঞ্জ। বম্বে ষ্টক এক্সচেঞ্জটো আমাৰ পুৰণা হয়, নেশ্যনেল ষ্টক এক্সচেঞ্জটো আমাৰ নতুন হয়। আপোনাৰ যিটো কোম্পানী আছিলে এই আচাৰ কোম্পানী নামটো হৈছে এ। এই আচাৰ কোম্পানীটো আহি পিনে আপোনাৰ NSE আৰু BSE দুইটাতে আপোনাৰ লিষ্টেড হৈ গ'ল। লিষ্টেড হৈ যোৱাৰ পাছত আপোনাৰ পাব্লিক লিমিটেড যিহেতু আপোনাৰ কোম্পানীটো আছিলে, সেই পাব্লিক লিমিটেড হোৱাৰ কাৰণে আমাৰ যিবিলাক পাব্লিক আছে, সেই পাব্লিক সকলোৱে আপোনাৰ কোম্পানীটোত পইচা ইনভেষ্ট কৰিব পাৰিব। তাৰ বিনিময়ত আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক দিব লাগিব এটা শ্বেয়াৰ দিব লাগিব। আপোনাৰ ধৰি ল'লোঁ আপোনাৰ কোম্পানীটো শ্বেয়াৰ 10 টকা, মানুহজনে ইনভেষ্ট কৰিছে 100 টকা। আপুনি তেওঁক 100 টকাত আপোনাৰ 10 টকা এটা শ্বেয়াৰৰ দাম আছিলে, আপুনি তেওঁক 10টা শ্বেয়াৰ দিব লাগিব 100 টকাত। আপোনাৰ এতিয়া আচাৰ কোম্পানীটো আপোনাৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জ দুইটাতে আপোনাৰ এক্সচেঞ্জত লিষ্টেড হৈ আছে। লিষ্টেড হোৱাৰ পাছত আপোনাৰ পাব্লিকে আপোনাৰ শ্বেয়াৰটো কিনিবলৈ পাৰিব, মানে আপোনাৰ কোম্পানীৰ শ্বেয়াৰটো কিনিব পাৰিব। আপোনাৰ কোম্পানীৰ শ্বেয়াৰটো মূল্য কেইটকা আমি এক্সাম্পল হিচাপে ধৰিছিলোঁ 10 টকা। এই 10 টকীয়া শ্বেয়াৰটো আপোনাৰ যিমান পাব্লিক আছে, পাব্লিকে যিমানে বাই কৰিব আপোনাৰ কোম্পানীটো, সিমানে আপোনাৰ শ্বেয়াৰটো মূল্য বাঢ়িব। যেতিয়া 10 টকা আছিলে মূল্য বাঢ়িব 12 টকা হ'বগৈ, 13 টকা হ'বগৈ। ঠিক তেনেকৈ আপোনাৰ শ্বেয়াৰটোৰ দাম বাঢ়িব। তেতিয়া আপোনাৰ কোম্পানীটো গ্ৰ' হৈছে বুলি আপোনাৰ ধৰিব পৰা যাব, আপোনাৰ কোম্পানীটো গ্ৰ' কৰিছে। যেতিয়া আপোনাৰ কোনোবা এজন পাব্লিকে 10 টকা শ্বেয়াৰত আপোনাৰ কিনাৰ পাছত 2 বছৰ 3 বছৰ 4 বছৰলৈকে আপোনাৰ শ্বেয়াৰটো কিনি পিনে আপোনাৰ ৰাখি দিলে, তাৰ মাজতে আৰু বহুত কিছুমান আপোনাৰ পাব্লিকে কিনিব। আপোনাক যিটো প্ৰডাক্ট আপোনাৰ ভাল পায়, আচাৰ যিটো প্ৰডাক্ট আপোনাৰ মানুহে খাই ভাল পাইছে, তাৰ আপোনাৰ পচন্দ কৰিছে, সেই পচন্দ কৰাৰ পাছত 3 বছৰ পাছত আপোনাৰ কোম্পানীটো কিমান গ্ৰ' কৰিব? হয়তো এক্সাম্পল ধৰিছোঁ 10 টকা শ্বেয়াৰটো আপোনাৰ যদি 300 টকা যদি হৈ যায়গৈ, আপোনাৰ 290 টকা আপোনাৰ মাৰ্জিন থাকিব। 290 টকা আপোনাৰ সেই মানুহজনৰ প্ৰফিট হ'ব। 290 টকা আপোনাৰ যেতিয়া প্ৰফিট হ'ব, আপোনাৰ কেইবছৰ ৰাখিছিলে? 3 বছৰ ৰাখিছিলে। এইটোক আপোনাৰ ইনভেষ্টমেণ্ট বুলি ক'ব। ইনভেষ্টমেণ্ট শ্বেয়াৰ মাৰ্কেটত দুটা আপোনাৰ প্ৰচেছ আছে। এটা হৈছে ইনভেষ্টমেণ্ট, এইটো ইনভেষ্টমেণ্টটো মই বুজাবৰ কাৰণে ইমানখিনি মই ক'বলগীয়া হৈছে। আৰু এটা হৈছে ট্ৰেডিং। এতিয়া আমি ট্ৰেডিংটো বুজিম। ট্ৰেডিংটোনো কি হয়? আপোনাৰ যেতিয়া মাৰ্কেটখন আপোনাৰ 10 টকা শ্বেয়াৰত কিনিছিলে, বহুত দিন 3 বছৰ ধৰি ৰৈ গ'ল। মানুহজনে 10 টকাত কিনি পিনে 300 টকা হ'বৰ কাৰণে এক্সাম্পল হিচাপে 3 বছৰ ৱেইট কৰিলে। 3 বছৰৰ ভিতৰত মাৰ্কেটখন ওপৰলৈও গ'ল, তললৈও গ'ল, আপ ডাউন হ'ল। এই সৰু সৰু যিবিলাক আমাৰ মুভমেণ্ট আছে, এই সৰু সৰু মুভমেণ্টবিলাক আমি এদিনৰ ভিতৰত 2 দিনৰ ভিতৰত যেতিয়া আমি ধৰিবলৈ চেষ্টা কৰোঁ, সেই বস্তুটো আমাৰ ট্ৰেডিঙত পৰে। ইনভেষ্টমেণ্টটো এতিয়া আপোনালোকে গম পালে কোনো গেম্বলিং নহয়। ইমানখিনি আমি যদি জনাৰ পাছত যদি আমি ইনভেষ্টমেণ্ট এটা কৰিব যাওঁ, ইনভেষ্টমেণ্টটো বহুত ভাল। এতিয়া আপোনালোকে হয়তো
শুনিছে শ্বেয়াৰ মাৰ্কেটৰ পৰা কিছুমান কোনোবা মানুহ কোটিপতি হ'ল, যেনেকৈ এজন আমাৰ ৱাৰেন বুফেট নাম শুনিছে চাগে আপোনালোকে, ৰাকেশ জুনজুনৱালা শুনিছে চাগে। ইনভেষ্টমেণ্টৰ পৰাই তেওঁলোকে কোটিপতি হৈছে। ইনভেষ্টমেণ্ট কৰাটো বহুত ভাল কথা। ইনভেষ্টমেণ্ট কৰি পিনে আপোনাৰ বহুত পইচা আপোনাৰ প্ৰফিট কৰিব পাৰিব। আপুনি লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰক, তেতিয়া কোনো আপোনাৰ গেম্বলিং নহয়। আপুনি সেই গেম্বলিং নহ'বৰ কাৰণে আপুনি কি কি কথা জানিব লাগিব, তাৰ ফাণ্ডামেণ্টেল এনালাইচিছৰ কথা জানিব লাগিব। আৰু ফাণ্ডামেণ্টেল এনালাইচিছৰ কথা ফাৰ্ষ্ট টাইম জানিব লাগিব। এইটো মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ, ফাণ্ডামেণ্টেল এনালাইচিছ আপোনালোকে জানিব লাগিব। ফাণ্ডামেণ্টেল এনালাইচিছত কি কি পৰিব সেইখিনি মই পাছৰ ভিডিঅ'ত আপোনালোকৰ লৈ আহিম আগবঢ়াই পিনে। তাৰ পাছত আপোনাৰ মই কি ক'লোঁ, যিবিলাক আপোনাৰ সৰু সৰু যিবিলাক মুভমেণ্ট, এক দিনত দুই দিনত আপোনাৰ যিবিলাক আপোনাৰ মাৰ্কেটখনত আপ আৰু ডাউন হয়, এই সৰু সৰু মুভমেণ্টবিলাক আপোনাৰ ধৰিবৰ কাৰণে, কেপচাৰ কৰিবৰ কাৰণে, তাত আপোনাৰ প্ৰফিট কৰিবৰ কাৰণে আপোনালোকৰ ট্ৰেডিং কৰিব লাগিব। সেইটোক আমি ট্ৰেডিং কৰা বুলি কওঁ। ট্ৰেডিং কৰিবৰ কাৰণে আপোনাক তেতিয়া ফাণ্ডামেণ্টেল এনালাইচিছটো আপোনাক দৰকাৰ নহয়। তাৰ কাৰণে আপোনাক কি দৰকাৰ হ'ব, টেকনিকেল এনালাইচিছ দৰকাৰ হ'ব। মই শ্বৰ্ট ফৰ্মতে লিখিছোঁ, টেকনিকেল এনালাইচিছ আপোনাক দৰকাৰ হ'ব। টেকনিকেল এনালাইচিছ দৰকাৰ হ'বলৈ যাওঁতে আপোনাক এই যিখন চাৰ্ট ওলাই আছে, এই চাৰ্টখন আপোনালোকে বুজি পাব লাগিব। এইবিলাক কেণ্ডেলবিলাকৰ এডাল এডাল প্ৰত্যেকডাল কেণ্ডেলৰ নাম আছে, আৰু কোনডাল কেণ্ডেল আপোনাৰ কেনেকৈ কাম কৰে, তাৰ কেৰেক্টাৰটো কি, সেইবিলাক ভিডিঅ' মই টেকনিকেল এনালাইচিছৰ মই এটা এটা এপিছ'ড কৰি মই আপোনালোকলৈ লৈ আহিম। সেই এপিছ'ডকেইটাৰ কাৰণে আপোনাক মিছ নকৰিবৰ কাৰণে যদি আপোনালোকে ফেচবুকত চাই আছে ফ'ল' কৰি দিয়ক, আৰু যদি আপোনালোকে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তেতিয়া আপোনালোকে ভিডিঅ'টো মই আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব।